মেখেলাৰ তলত বুলি কৈছোঁ আজি অসমীয়াৰ জাতি মান অভিমান স্বাভিমান এজনী মিয়ানীৰ মেখেলাৰ তলত আচলতে লজ্জিত হৈছোঁ অপমানিত হৈছোঁ পাৰিলে জাতিটো সলাই পেলালোহেঁতেন এটা বেপেৰুৱা জাতি বজৰুৱা জাতি এয়া অসমীয়াৰ অকাত দেখুৱাই দিলে এজনী মিয়ানীয়ে মিয়াৰ নেগুৰত ধৰক আৰু মুছলমান হওক শৰীৰৰ অংগ কাটক লুঙি টুপি পিন্ধক আল্লাহু আকবৰ বুলি কওক বাকী বাদ দিয়ক জহন্নামী জাতি এইটো এটা নষ্ট জাতি এইটো বাচি আছেনে পোনে পোনে সুধিছোঁ বাচি আছেনে অসমীয়া নামৰ জাতিটো ক'ৰবাত হা এগৰাকী মিয়ানীয়ে যেতিয়া ইমান তুচ্ছ তাচ্ছিল্য কৰিব পৰা হ'ল এই অসমীয়া জাতিটোক লাজ লগা হৈছে অসমীয়া বুলি ক'বলৈ পৰা হয় এতিয়া নিজে মানে আচলতে লজ্জিত হৈছোঁ অপমানিত হৈছোঁ পাৰিলে জাতিটো সলাই পেলালোহেঁতেন এই যি শৰীৰত তেজ আছে নহয় ৰক্ত আছে